আগত তেওঁলোকে গোসাঁইসকলে আহি মিটিং পাতি হেৰি কৰি লৈ আনিলে ভাল হ'ব নে নানিলে ভাল, তেওঁ আহিব ইচ্ছা কৰিছে নাহে তেওঁ। তাৰপিছত গৈ ৰাইজৰ মিটিং পাতিলে, সিদ্ধান্ত হ'ল অনাটোৱে। ইয়াৰ পৰা 2খন গাড়ী লৈ ৰাইজ বামুণ গোসাঁই সকলোৱে যায়, তাত 10 দিন থাকি তেওঁলোকৰ লগত আলাপ আলোচনা কৰি প্ৰভু তাৰমানে তাৰ পৰা ভূমি সহকাৰে লৈ অহা হৈছে আৰু মানে পুৰীৰ পৰা ইয়ালে পুৰিবলৈ। ইয়াত কোনো মিস্ত্ৰী এইবোৰ বনোৱা নহয় আৰু বিজ্ঞভাগ তাতে বনাই আৰু জেগা নিৰ্ণয় কৰি দেখুৱাই দিছে তেওঁ ক'ত থাকিব, কোনখিনি জেগা। প্ৰথম আনিয়ে মৰিগাঁৱত ৰখা হৈছিল সত্ৰত, কিন্তু এমাহ থাকিল। তাৰপিছত কৈছে ইয়াত মই নাথাকো নহয়, ইয়াত থকা জেগা মোৰ নহয় আপোনালোকে মোক লৈ যাব। পাহাৰ ওপৰত মোৰ এটুকুৰা বৈকুণ্ঠপুৰী জেগা আছে, মই তাতেহে থাকিম। গতিকে সেই মৰ্মে আনি ইয়াত জেগা দেখুৱাই দিয়ে, ইয়াত সেইকাৰণে প্ৰতিষ্ঠা কৰা হৈছে। এনেও আচল মন্দিৰ ভাগ সেই আগত পোষ্ট কেইটামান সাৰ হৈ থোৱা দেখিছো, তাত বনোৱা শিলগুটি এটা আছে ডাঙৰ, মাজত এটা পাথৰ ৰখা হৈছে ডাঙৰকে। এইবোৰ হেৰি হ'ব, সেইটো হেৰি কৰিছে। বুজিছো। বহুতে গম নাপায় একচুৱেলি। আমাৰ ওচৰৰ মানুহে দূৰৰ মানুহবোৰে বেছিকে গম পায়। হয়। এয়া হৈছে আমুক তাত থকা জগন্নাথ মন্দিৰ ভাগ আপোনালোকক দেখুৱাই আছো। এতিয়া আমি নিজৰাটো দেখুৱামগৈ আপোনালোকক।